আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক সকলোৱে জনা অসমীয়া খাৰৰ ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। ইয়াৰ কাৰণে প্ৰথমতে সৰিয়হ তেল গৰম কৰি ল'ম। মাছৰ মূৰকেইটা কাঢ়াকৈ ফ্ৰাই কৰি ল'ম। মাছৰ মূৰকেইটা মই নিমখ আৰু হালধি আগতীয়াকৈ সানি থৈছিলোঁ। মাছৰ মূৰকেইটা দুইটা সাইড ভালদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে, মই এতিয়া কেৰাহীৰ পৰা উঠাই ল'ম। খাৰত তেল বেছি নালাগে, সেইকাৰণে মাছৰ মূৰ ফ্ৰাই কৰি থাকি যোৱা তেলতে পিঁয়াজ দিলোঁ। পকা জলকীয়া 3টা দিলোঁ, আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। আদা নহৰুৰ পেষ্ট দি দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈ এনেকৈ লৰাই ফ্ৰাই কৰি ল'ব। ফ্ৰাই হৈ গৈছে, এতিয়া মই কাটি লোৱা জাতিলাওখিনি ইয়াতে যোগ কৰি দিম। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব, যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। মিডিয়াম সাইজৰ আলু 2টা কাটি লৈছিলোঁ, এতিয়া সেইখিনিও দি দিলোঁ। ইয়াত নিমখ দিলোঁ, আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিমখ দিব। জিৰা 1 চামুচ দি দিলোঁ। এতিয়া হাই ফ্লেমতে 3 মিনিটমান লৰাব। ফ্ৰাই কৰি লোৱা ৰৌ মাছৰ মূৰকেইটা ইয়াতে যোগ কৰি দিলোঁ। কলৰ খাৰ আধা কাপ দি দিলোঁ। আপোনালোকে বজাৰৰ পৰা চৌদা আনিও দিব পাৰে খাৰৰ ঠাইত। এতিয়া ইয়াতে পানী অকণমান দি ঢাকনিখন লগাই দিব। ল' ফ্লেমত এনেকৈ 10-15 মিনিটমান ৰাখিব। জাতিলাওখিনি সিজিছে, এনেকৈ হেতাৰে ভাঙি দিব। তাৰপাছত হাই ফ্লেমত উতলাব চব্জিটোৰ পানী কমি যোৱালৈ। এতিয়া পানী শুকাই গৈছে, কেঁচা মিঠাতেল ডাঙৰ চামুচেৰে 2 চামুচ দিব। কেঁচা মিঠাতেল দিলেহে খাৰৰ চব্জিত আচল সোৱাদটো পোৱা যায়। এতিয়া গোটেই তেলখিনি খাৰৰ চব্জিটোত মিক্স কৰি দিব। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে, আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু খাই ভাল পালে ভিডিঅ'টো লাইক কৰিব।